আজি আকৌ ওলাই গৈ আছোঁ। আজি মানে স্পেচিয়েলি মোৰ মানুহজনৰ কাৰণে ওলাই গৈ আছোঁ, কাৰণ তেওঁৰো নেক্সট মান্থ বাৰ্থডে আহি আছে। তেওঁক আকৌ মই বজাৰ কৰাই দিম বুলি লৈ অহা নাই, মোৰ মা আৰু পাপাই ওলাই লৈ আহিছে তেওঁক। আৰু আহি পেলাই মই ফাৰ্ষ্ট মানুহজনৰ কথা বাদ দি পেলাই আইৰাৰ কাৰণে আজি ফাইনেলি মই ঘড়ী লৈ ল'লোঁ। তাৰপিছত মানুহজনে বহুত কিবা কিবি ট্ৰাই কৰিলে, ফাইনেলি ল'লে। আৰু যিহেতু পাপাও লগত আহিছে, পাপাও অকণমান কিবা কিবি চালে, বজাৰ কৰিলে। যিহেতু পাপা আৰু মানুহজনৰ বজাৰ হৈ গ'ল, এতিয়া মই আৰু মায়ে আহিছোঁ ওমেন্স ৱেৰত। আৰু ইয়াতে আহি পেলাই বহুত দেখিছোঁ, ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে, কিন্তু মোৰ ইমান এটা পচন্দ হোৱা নাই, কাৰণ মোৰ টাইম লাগে বস্তু চাওঁতে। তাৰ কাৰণে মাকে কিবা কিবি অকণমান লৈ দিলোঁ। তাৰপিছত আহিছোঁ কিড ছেকশ্যন, আৰু কিড ছেকশ্যনত আহি পেলাই আইৰাৰ যিহেতু কিছুমান বস্তু ল'ব লগা আছিলে, তাকে লৈ লৈছোঁ। লৈ পেলাই তাৰ পৰা ওলাই দিলোঁ। ওলাই পেলাই আৰু মই মাৰ লগত বেলেগ এটা শ্বপত সোমালোঁ, কাৰণ মাৰ কিছুমান আৰু বস্তু ল'ব লগা আছিলে ঘৰৰ কাৰণে। আৰু বজাৰ আহি পেলাইতো ফুচকা নোখোৱাকৈ ঘৰ যাব নোৱাৰোঁ। আৰু যেতিয়াৰ পৰা আহিছোঁ মায়ে ডেইলি বিৰিয়ানী বনাই আছে, কাৰণ আমি বিৰিয়ানী খাই বহুত বেছি ভাল পাওঁ। আজিলৈ আহিছোঁ।